কাণ্ড স্মাৰ্ট যুৱকে ছ'চিয়েল মিডিয়া যোগে চলোৱা সন্ত্ৰাসত নিৰ্যাতন কৰিছে নিৰীহ লোকৰ লগতে নিজ পত্নীৰো। এইগৰাকী স্মাৰ্ট যুৱকলৈ মন কৰক। এওক দেখি হিন্দী চিনেমাৰ হিৰো বুলি যদি ভাবিছে তেন্তে আপুনি ভুল ভাবিছে। এয়াই হৈছে নিজ পত্নী নগ্ন ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰা নিৰ্লজ্জ চুলতান আহমেদ। ফেচবুকত আকৌ নাম চুলতান মিৰ্জা। বৰ্তমান চুলতান মিৰ্জা দবকাবাসীৰ বাবে এক সন্ত্ৰাস হৈ পৰিছে। যদি কোনোবাৰ সৈতে মতবিৰোধ হয় চুলতানে তৎক্ষণাৎ ভুৱা ফেচবুক হোৱাটছআপ গ্ৰুপ খুলি মতবিৰোধ হোৱা লোকৰ ফটো প্ৰফাইলত লগাই চুলতানৰ পত্নীৰ একাধিক নগ্ন ফটো ভাইৰেল কৰে। চুলতানৰ ভয়ত মুখ বন্ধ অঞ্চলবাসীৰ। পত্নীয়ে আৰক্ষী থানা আদালতে দৌৰি হাইৰাণ। স্বামীৰ ভণ্ডামি সহ্য কৰিব নোৱাৰি তিনিবাৰকৈ আত্মহত্যাৰ চেষ্টা চলাইছিল যদিও মাতৃ পৰিয়াল আৰু স্থানীয় ৰাইজে প্ৰাণ ৰক্ষা কৰি আহিছে পত্নীৰ। কিন্তু চুলতান মিৰ্জাই এইগৰাকী মহিলাক বিবাহ কৰোৱাৰ আঁৰত আছে এক ভয়ংকৰ কাহিনী। প্ৰথমে 2 সন্তানৰ মাতৃ পাৰবিনাৰ স্বামীৰ সৈতে বন্ধুত্ব, তাৰ পিছত মহিলাৰ সৈতে ধেমালিত চেলফি, ইয়াৰ পিছত ব্লেকমেইলিং, টকা আৰু প্ৰেমৰ প্ৰস্তাৱ, বিয়াৰ প্ৰস্তাৱ নাকচ কৰাত সকলো চেলফি ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি ঘৰ সংসাৰ জুই লগায়। পিছে স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰাই চুলতানে আদালত যোগে বিবাহ পাতে পাৰবিনক। আকৌ যৌতুক বিচাৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰি তালাক দিয়ে মহিলাগৰাকীক। এতিয়া মহিলাগৰাকীৰ নগ্ন ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি মানসিক হাৰাশাস্তিৰে প্ৰাণ লোৱাৰ চেষ্টা মহিলাগৰাকীৰ। নীৰৱ আৰক্ষী প্ৰশাসন। এতিয়া প্ৰশ্ন হয়, দবকা আৰক্ষীয়ে ন্যায় দিব পাৰিবনে মহিলাগৰাকীক? গ্ৰেপ্তাৰ কৰিব পাৰিবনে লম্পট চুলতানক? নে সংঘটিত হৈ থাকিব এটাৰ পিছত আন এটা এনেবোৰ ভয়ংকৰ ঘটনা? আমার পুরে সুলতানে নিয়া বহুত ফটো বেলেগ ফটো দিয়া বহুত ভাল করে আমার পুরি মরে যাইতে আসল 2 বার করিয়া 2টা ভুয়া পুরি দিয়া বাদে আমরা কতটা করিয়া বাঁচাইছি তার লাগে মুখ 2 বার লাগা হওয়া যাম না বহুত কমিছি এবার থানা তো গেছে 2 বার করে 3 বার করে কেস দিছি কোর্টও দিছি কোনো কেসে রায় দেয় না পুলিশ একবার ধরিয়া তার মোবাইলে গেছি ধরি রাখে এবার তারা ছাড়ি দিছে আমরা কোনো সাহায্য পাইছি না। দবকাৰ পৰা হাছনুল ইছলাম, অসম ভিউ।